মই আজি আহিছোঁ এই ভীমাজুলি শ্যামবস্তি গাঁৱত। ইয়াত এটা কাৰ্বিসকলৰ উৎসৱ চলি আছে। আচ্ছা, কি উৎসৱ? এইটো সুজুন, এই সুজুন সুজুন উৎসৱ। সুজুন এইসকলে বিহু সুজুন উৎসৱত আমি সুজুন উৎসৱ প্ৰায় শেষেই হ'ল, তথাপিও আহি পালোহি সুজুন উৎসৱত। এইটো কি পূজা কয়, এজন মানুহ মাতি দিব পাৰিব নেকি? সুজুন উৎসৱটো কেনেকুৱা সুধি লওঁ। এয়া সুজুন উৎসৱৰ বিভিন্ন প্ৰক্ৰিয়াবিলাক দেখাইছে। এয়া সুজুন উৎসৱ, এয়া চাওক সুজুন উৎসৱৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ। আৰু তাৰে এজন মানুহক আৰু এই সুজুন উৎসৱত আৰম্ভ হৈছিলে যদিও এই সমাপ্ত পথত মই আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সুজুন উৎসৱটো চাব। আৰু কওকচোন, এইফালে মই সুধিছোঁ এজনক, কওকচোন সুজুন উৎসৱটো কেনেকুৱা ধৰণৰ? আপোনালোকৰ উৎসৱটো কি শেষেই হ'ল নেকি? আপুনি অকণমান আহকচোন, এইটো অকণমান দেখাই দিয়ক বস্তুটো কি কি কৰিছিলে আপুনি এই এখেতৰ পৰাই। হয়, আপোনাৰ নামটো কি আছিলে? বিজেন্দ্ৰ বে। কোনোৱে ক'ব পাৰিব এই যে উৎসৱটো পাতিলে আপোনালোকে, এই উৎসৱৰ বিষয়ে একাষাৰ আপুনি কওক। এয়া মানুহসকল ক'ব জনা মানুহক লৈ কি নাম আপোনাৰ? গাই থাকক। আপুনি গাওকচোন সুজন উৎসৱৰ গীত এটা। এয়া সুজন উৎসৱৰ গীত এটা গাইছে। গাওক। এয়া এখেতসকলে সুজন উৎসৱৰ গানটো গাইছে। কি নাম আপোনাৰ? তেখেতৰ মাতি দিয়কচোন অলপ। হয়, আৰু গাওক। ঠিক, ভাল হৈছে। এয়া সুজন উৎসৱৰ গীত গাইছে। কি নাম আপোনাৰ? নামটো কওক। কি নাম আপোনাৰ? জিলা বে ন? আপোনাৰ ঘৰ ক'ত? ওচৰতে ন? সুজন উৎসৱ পাতি আপুনি এতিয়া ধৰক ইয়াৰ পৰা ওলাইছে, এইটো কি উৎসৱ বুলি কয়? এইটো আমাৰ চৰক পূজা। চৰক পূজা। আৰু সুজন উৎসৱ বুলি কৈছে কাৰ্বিত কয়। আপুনি ইয়াৰে কওকচোন আপোনাৰ নামটো? সুজন। হয় হয়, আপুনি অকণ বুজাই দিব নেকি বস্তুটো? চাই দিয়ক। আৰু উৎসৱ বিষয়ে অলপ বুজাই দিব নেকি? কোনটো কি পূজা পাতিছিলে আপোনালোকে? আহক অকণমান পাতি, এখেতে মোক বুজাই দিব অলপ। আহক। হয়, আহক। হয়, সেইটো মানে এয়া আহিছে অলপ। তেখেতে সুজন বুজাই দিয়াৰ কাৰণে মানে এইটো দুইফালে যে আমি কৰে। এইটো কি কৰিছিলে? এইটো নহয়, ইয়াতো হয় হয় পিছৰ কথা। হয়, ইয়াৰ পৰা আৰম্ভ হ'ব। তাৰ পৰা আৰম্ভ হ'ব। হয় হয়, কওকচোন। চিধা কথাটো কৈ দিছো। হয়, ইয়াৰ পৰা আমি এইটো হয় আমি আৰম্ভ কৰিম। হয়, এতিয়া এফালে ইহঁতে আৰম্ভ কৰিব। হয় হয়, গুৰু দুটা থাকে। হয় হয়, হয় না? হয়, গুৰু দুটা থাকে। ইয়াৰ পৰা আমি আৰম্ভ কৰিব। হয়, এতিয়া সিহঁতে এইটো যায়। হয় হয় হয়, এয়া মই গৈ আছো, এখেতে বুজাই আছে। আচ্ছা, এই যে তেজ এই তেজ আছে যে কি হয়? আমি বলি দিব লাগিব না। হয় হয়, সেইটো বলি দিয়াই আমি বলি দিয়া ন? এইটো বলি কাৰ নামত দিছে? এইটো ইহঁতৰ নামতে দিছে। কি উদ্দেশ্যে দিছে আপুনি বলি? এই জুমাই ভৰসাৰ পৰাহে দিছো। হয় হয়, আপুনি ইয়াৰে আমাৰ হেৰি মজলি বস্তি, মোৰ গাঁও এই বুলি নহয়, মানে ওচৰ মানে আমাৰ শালপতি জেঠী হয়। জেঠী, আপোনাৰ নামটো কওকচোন? শ্ৰী দিলীপ টিমু।
এখেতক এইফালৰ পৰা সুধি আহিছো যে এই উৎসৱটো যে পাতিছে ইয়াত যে আপোনাৰ এইবিলাক পৰি আছে পাখি এইখিনি কাৰ উদ্দেশ্যে আপোনালোকে দিছে আমি ইয়াত মানে আমাৰ কাৰ্বি সমাজত মানে হেমফু মুখৰাং ৰাছিংগা পুথিচিন্থং বুলি কয় হেমফু বুলি ক'লে আমি শিৱ নামানো মুখৰাং বুলি ক'লে আমি বিষ্ণু নামানো আৰু মুখৰাং বুলি ক'লে আমি হেৰি কিবা শিৱক নামানে আমি মানে সদ্যহতে আমি ইয়াত আমি সংহাৰী ধৰ্ম তাৰমানে আপোনালোকে সংহাৰ কৰে তাৰমানে সংহাৰী আমি ইয়াত বলি বিধান হয় আচ্ছা এই বলি বিধান আপোনালোকৰ উদ্দেশ্য কি ইয়াৰ যে দিছে আপোনালোক কি উদ্দেশ্যে দিছে ইয়াত আমাৰ এই চুজুনৰ উপলক্ষে মানে বেছিকে নাজানিলো সৰু অলপকে কওঁ আমি এই চুজুনটো আমি সমাজত কোনোবা বিয়া হলে বা কিবা হেৰি হলে একেলগত আমি ভাগিন মামা একেলগত খোৱা নহয় সেয়ে আমি এই চুজুন পূজা কৰো মানে তাত আমাৰ ভাগিন হব মোমাই হব যেনিবা মোৰ ঘৰত পূজা হলে মোৰ মাইকীজনী মোমাই হব মোৰ মোমাই হব তাৰে এই ওচৰ পাজৰ যিবিলাক ইয়াত হানচেছৰ যেনিবা মুখিয়াল বিলাকৰ এতিয়া 13 অঞ্চল বুলি কয় আমি মহজুলি বুলি কওঁ এইবিলাক মুখিয়াল মানুহক মানে একেলগত ঠিক আছে এতিয়া এইটো যে আৰু ইটো আৰু এটা যে আছিলে এই আটাইকেইটা এটাই পূজাই ন এই পূজাটো কওকচোন এটা পূজা হয় এই পূজাটো কওকচোন এইটো পূজা কি হয় আকৌ তাৰ পৰা আমাৰ গছ লগাই এই আমাৰ তেখেতসকলক এই আগবঢ়াইছে চাওক আপোনালোকে এটা চাওক এইটো আমি বিষ্ণু বুলি নকওঁ আমি মানে হেৰি চুজনৰ যিটো দেৱতা আমাৰ এইটো পূৰ্বপূৰ্ব মানি অহা আমাৰ এইটো কি মাহত পাতে নে এইটো মাহতে পাতে নেকি যেতিয়া পাতিব পাৰে ন কৰিব পাৰে দৰদাম কেইটা চব বস্তু কমি আছে শাক পাচলি কিবা কিবি তৰকাৰী সেইটো সময়তে মানে প্ৰায় কৰে আৰু ন আপোনাৰ নামটো কি আছিলে অথনি কৈছিলে আগতে কৈ আকৌ কওকচোন বিজেন্দ্ৰ বে হয় আচ্ছা এতিয়া আপোনালোকে এই গছজোপা লগাই ইয়াত আপোনালোকে বলি বিধান দিছে আৰু আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে আমাক এই সমাজখন মংগল কৰক আমাৰ এই অঞ্চলটোক মংগল কৰক আৰু কাৰণে নহয় অৱশ্যে এইটো প্ৰথম মানে যি ঘৰে কৰে সেই ঘৰৰ কাৰণে মানে আশীৰ্বাদ বিচাৰে হয় ঠিক কৈছে এইটো ৰাজহুৱা হয় এইটো ৰাজহুৱা নহয় আৰু ঠিক কৈছে হয় বছৰকীয়া উৎসৱ অকল বছৰ বুলি নহয় আপুনি 5 বছৰৰ পিছত হ'লেও কৰিব লাগিব হয় ইয়াৰ লগত এইটো আমাৰ হেৰি সংসাৰিছো বুলি কয় ইয়াৰ লগত এইটো ই বুলি কয় এইটো কওকচোন এইটো ই বুলি কয় আমি ইয়াত এই মাটি হয় হয় এই আৰু এটা পূজা মই দেখিছো ইয়াতে পূজা কৰিছে আৰু আপোনালোকে চাওক এই পূজাৰ বিষয়ে আমাৰ একেটা কৈ আছে আৰু ইয়াতো এটা এভাগ পূজা আছে আমাৰ কাৰ্বি ভাত এইটো কাণপাতক বুলি কয় এইটো হাৰতা বুলি কয় এইটো ন আচ্ছা এই যে মূৰ্তি কেইটা দিছে যে কিহৰ কাৰণে দিছে কেইটা ৰাম লক্ষ্মণ ন ঠিকে বুজিছো এইটো ৰাম এইটো লক্ষ্মণ হয় ন মূৰ্তি হিচাপে আমি সংহাৰী পূজাত অকল মূৰ্তি হিচাপে এইটোহে মানো মূৰ্তি হিচাপে মানে ন যিহেতুকে আমি দুৰ্গা পূজা লক্ষ্মী পূজা কিবা মূৰ্তি নবনাও আমি নিজে বনোৱা ইমানেই আৰু এই ভাগো একে নেকি এই ভাগে আমি এনে কৰো যে সূৰ্য দেৱতাক দিয়া সূৰ্য দেৱতাক হয় সূৰ্য দেৱতা বুলি নহয় আনি বুলি কওঁ ঠিক
এতিয়া আপোনালোকে মানে এফালৰ পৰা পূজাটো বেলেগে বেলেগে কৰি আহে নে বেলেগে বেলেগে কৰে নহয় নাম গুণো বেলেগ ঠিক আছে তাৰমানে আৰু এই যে গছজোপা লগাইছে কিয় বৈশিষ্ট্য আছে নেকি গছজোপাত যে লগাইছে এইটো গছ এইজোপাই লগাব লাগিব নে কি বেলেগ গছ লগাব এই গছজোপাই লগাব লাগিব ঠিকেই এইটো আৰ্হি ন এয়া আমাক অতি সুন্দৰকৈ বুজাই আছে চাওক আপোনালোকে কি উৎসৱ আছিলে ছজুন উৎসৱ কাৰ্বি ভাষাত ছজুন উৎসৱে কয় ছজুন বুলি কয় এই ছজুন উৎসৱৰ বিভিন্ন এয়া আপোনালোকে চাওক চালে আৰু বুজাই দিছে আৰু এইজোপা গছক কি বুলি কৈছিলে আৰ্হি বুলি কৈছে আৰ্হি হয় ন আৰু এই যে লাষ্টত এইটো যে দিছে এইটো এইটো শেষ পূজা নেকি হয় 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 এইটো ককা দেউতাক মান দিছে হয় মৰি গ'ল হয় হয় আপোনালোকে চৰক পূজাৰ নিচিনা নেকি এইটো চৰক পূজা ঠিক এই কাৰ্বিসকলৰ চৰক পূজা আপোনালোকে এই চৰক পূজাটো পাতে কাৰ্বিসকলে সকলোৱে চাওক তেখেতসকলে কেনেধৰণে এইটো বছৰিকীয়া উৎসৱ হিচাপে পাতে প্ৰত্যেক ঘৰে পাতে নিজৰ কাৰণে যেনেকৈ অন্য সমাজত ভাগৱত পাঠ কৰে বা অন্য কৰে বছৰি এইটো কিমান বছৰ এঘৰ মানুহে কিমান বছৰলৈকে কৰিব লাগে অহা বছৰত কৰিব পাৰে আপোনাৰ যদি খৰচা যদি ঠিক আছে মই আপোনাৰ JS এডুকেশ্যন এণ্ড ভ্লগছৰ তৰফৰ পৰা আমাৰ চেনেল যিটো আছে মই এই চেনেলটোত আপোনালোকৰ ইতিমধ্যে মই এটা পঠাই জানো আৰু এটা মই কৰিছিলোঁ ইয়াৰ আগতে আৰু তেখেতসকলো বহুত দৰ্শকে দেশ বিদেশে চাইছে আশা কৰিছোঁ মই এখেতে মোক মাতি আনিছিলে কিন্তু আজি ভংগ অৱস্থাত পালোঁ আপুনি আপোনাৰ নামটো কওকচোন কি আছিলে মোৰ নাম বীৰেশ্বৰ ৰামচিয়াৰী আপুনি ইয়াত কেনেকৈ ওতঃপ্ৰোতভাৱে জড়িত আছে কওকচোন বাৰু মই ইয়াত এজন হয় এই 2000 চনতে হয় অলপমান মাটি বাৰী ইয়াত যিটো কি অঞ্চলটো চাহ খেতিৰ অঞ্চল এইটো মই শুনি পেলাই আমিও আহি এনে 10 বিঘামান মাটি লৈ চাহ খেতি কৰিছো আৰু আজি 20 বছৰ ধৰি এই সামষ্টি ৰাইজৰ লগত বা এই অঞ্চলৰ ৰাইজৰ লগত মিলি জুলি আছো আৰু মই এই সামষ্টিৰে ৰাইজৰ যিকোনো তেওঁলোকৰ পূজা পাতল হলে মই থাকো মোক নিমন্ত্ৰণ কৰে তেতিয়াহ'লে এতিয়া আপুনি এই পূজা ভাগত কেনেধৰণে প্ৰথমৰ পৰা আগভাগ লৈছে সেই বিষয়ে অকণমান কওকচোন বেছি নহয় অকণমান কওক এওঁলোকৰ এটা ধুনীয়া এটা নিয়ম আছে যিজন বীৰেন হানচিয়ে পূজা কৰিছে তেওঁ অকলশৰীয়া গতিকে তেওঁলোকৰ এটা কাৰ্বি সমাজৰ এটা নিয়ম ইমান ৰাইজ কমে 1000 ৰাইজ হৈছে কিন্তু 1000 ৰাইজ নিমন্ত্ৰণ কৰাও ইমান সহজ নহয় কিন্তু কাৰ্বিবিলাকৰ এনেকুৱা ধুনীয়া নিয়ম মই সেইটো আমাৰ সিফালেও কৈছো যে তেওঁলোকে যদি এতিয়া চালাইখাটিত যায় চালাইখাটিত গৈ বা একেটাৰ ঘৰত গৈ আহিব আমাৰ ঘৰত এনেকুৱা আছে মোৰ হৈ আপুনি চালাইখাটিৰ ৰাইজক মাতিব তেতিয়া ৰাইজে মানি লয় আৰু তেওঁলোকে আহে ঠিক আছে তেওঁলোকৰ খুব সুবিধা ঘৰৰ মানুহজনক ইয়াত যে আপোনালোকে যিবিলাক বলি বিধান দিছিলে এইবিলাক যে আমি পাখি পৰি থকা দেখিছো এই বলি বিধান কি দিছিলে ইয়াত আমি ইয়াত খালি পেটুটো দিও তেজ দিয়ে বাকীখিনি আমি পুৰি এইকেইটা মানুহে এই গোটেইবিলাক কিমানটা বলি দিছিলে মুঠতে কিমানটা বলি দিছিলে এইবিলাক আপোনালোকে ইয়াত চাওক ইয়াত বহুতে বলি দিছে প্ৰত্যেকটোতে বলি আছে 13টা বলি গাহৰি কিমান গাহৰি চাওক আপোনালোকে এই গোটেই আটাইখিনিতে বলি দিছে চৰাই 9টা এয়া চাওক আপোনালোকে পূজাটোত চৰাই 9টা বলি দিছে চৰাই বাহিৰে আৰু কিবা দিছে নেকি গাহৰি দিছে আৰু এই গাহৰি আৰু চৰাইখিনি আপোনালোকে সকলোৱে ৰাইজে মিলি বনাই পেলাই খাইছে চাগে হয় ন এয়া কাৰ্বিসকলৰ এটা ধুনীয়া মানে ধৰ্মীয় পৰম্পৰা তেখেতসকলে এনেধৰণে পূজা পাতি কোনোবা নিজৰ ঘৰত এইখিনি পূজা পাতি পেলাই তেওঁলোকে ভৱিষ্যতৰ কাৰণে মংগল কামনা কৰে আৰু ৰাইজক এসাঁজ ভালকে খুৱায় এতিয়া আপোনালোকে শুনিলে এইটো কি আছিলে এইটো মানে ভাগিনতে হয় ভাগিনী
হয় তাত মানে কিবা এটা হয় হয় মোমাই বিলাকে এয়া চাওক আৰু এটা পূজা আছে মানে হয় পূজা ভাগি লৈছে ইয়াত মানে ভাং লৈ পেলাই ইয়াত থয় মানে হয় হয় বেদি মানে বুজিছো বুজিছো আমি যিমান পুৰণা হলেও আমাৰ ভাগিন মোমাই মানে ভাগিনী মোমাইহঁতে পাহৰিব নোৱাৰে হয় তেতিয়া আমাৰ যেতিয়া হলেও আমি এইটো পূজাৰ সময়ত হয় আমি জোৰ যিমানে দূৰ নাযাওঁ মাতি আনিবই লাগিব ঠিক আছে আমাৰ সেইবিলাক কেতিয়াও মানে আৰু এই পূজাত আপোনালোকৰ মহিলাবিলাক অংশগ্ৰহণ কৰে নকৰে মহিলাবিলাক কৰে মহিলাৰ ঘৰ এইটো ন এই চাওক আপোনালোকে মহিলাৰ ঘৰ এতিয়া পৰিতক ইয়াতে মহিলাকেইটা বহে বোলে হয় 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 ঠিক আছে এইটো আমি সিদিনাখন মই আপোনালোকৰ লংকে উৎসৱৰ বিষয়ে জনাই দিছিলোঁ পঠাই জানো এইটো বহুত মানুহে চাইছে ঠিক আছে মই অকণমান দেৰি হ'ল দুৰ্ভাগ্যবশতঃ মোৰ দেৰি হ'ল এগৰাকী মহিলা মাতিলে আমি অলপ সেই ঘৰত তেওঁৰ যিজনে পূজা দিছে তেওঁৰ ঘৰত আহক আমি মাতিছো মই এতিয়া বিচাৰি আহি আমি পূজাস্থলীৰ পৰা আহি আমি আৰু পূজাৰীজনক পাইছোঁ কওকচোন আপোনাৰ কি নাম কাৰ্ডম কওক কাৰ্ডম আপোনাৰ নামটো কওকচোন বুঢ়া বে কওকচোন আপোনালোকৰ এই আজি যিটো পূজা কৰিলে সেই পূজাটোৰ বিষয়ে একাষাৰ অকণমান চমুকে কওক হয় হয় ইন্দ্ৰ দেৱতা ন ঠিক কথা কৈছে মই তাত ইমান এটা ক'লে যদিও মানে ভালকৈ ক'ব পৰা নাই আচ্ছা ইন্দ্ৰ দেৱতাক আপোনালোকে কি সকলোৱে বলি দিয়ে ভাগে ভাগে যিটো বলি দিছে সেই বলিটো আপোনালোকৰ কেনেকুৱা ধৰণৰ বলি বাৰু কওকচোন বান্ধি পেলাই কাটে বান্ধি পেলাই কাটি তেজটো তাত দিয়ে নেকি হয় আচ্ছা এতিয়া আপুনি গৃহস্থক কি ধৰণে আশীৰ্বাদ দিলে এই পূজাটো কৰি যে গৃহস্থৰ কি মংগল কামনা কৰিলে হয় ঠিক আছে ঘৰটো অলপ চলিবলৈ ভাল হয় আৰু আপুনি মোক ভালেই ক'লে ইন্দ্ৰ দেৱতাৰ উদ্দেশ্যে কৰিছে বুলি আচ্ছা ইয়াত যে আপোনালোকে যিটো বলি দিছে বলি দিয়া পৰ্বত আপোনালোকে যিখিনি মাংস হ'ল বলি দিয়াৰ পাছত আপোনালোকে খায় মানে তেজটো দিয়াৰ পাছত আপোনালোকে সকলোৱে এইটো প্ৰীতি ভোজন হিচাপে খায় আৰু আপোনালোকক সুধিছোঁ যে পূজাটো ঠিক এনেকুৱা সময়তে পাতেনে আৰু কেতিয়াবা বেলেগ সময়তো পাতিব পাৰে ন ঠিক আছে হয় 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 ঠিক আছে কাৰ্ডম মোৰ বৰ ভাল লাগিলে আজি আচল পূজাৰীজনক পালোঁ আৰু মই সফল হ'লোঁ এতিয়া ইয়ালৈ যদি আপোনালোকক দেখাইছোঁ ইয়াতো বহুত মানুহ গোট খাই আছে এয়া বহুতো মানুহ গোট খাই আছে আৰু মই অলপ দেৰি হ'ল গতিকে আপোনালোকক সকলো এই চেনেলৰ জৰিয়তে সকলোকে মই কাৰ্ডম জনাইছোঁ আপোনালোককো কাৰ্ডম জনাইছোঁ হয় 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 এয়া সকলোৱে কাৰ্ডম জনাইছে এইফালে ল'ৰা তেওঁৰ তাত বহুত কথা আপুনি তেওঁৰ পৰা অলপ জানিব পাৰিব হয় হয় এখেত কওকচোন নামটো মোৰ নাম বীৰেন তকবী ঘৰ ক'ত বালিচাং হেৰি আপুনি কি যুৱ সন্থাৰ কি বুলি কৈছিলে আমাৰ বালিচাঙৰ এইটো ৰংকেৰৰ মানে ব্ৰাঞ্চৰ প্ৰেচিডেণ্ট হয় ৰংকেৰ ন মই সিদিনাখন আপোনালোকৰ পঠাইজানৰ এটা উৎসৱৰ বিষয়ে দিছিলোঁ বহুত ভাইৰেল হ'ল বহুত মানুহে চালে প্ৰায় 10-15 মান মানুহে চাইছে আৰু মোৰ ভাল লাগিছে সিদিনাখন কাৰ্বি আংলং গোটেই চুকে কোণে চাইছে মোৰ হেৰিটো কাৰ্বি ব্লকৰ হয় তাত এটা মই লংকে উৎসৱৰ এইটো দিছিলোঁ গোটেই মই আপোনালোকক এতিয়া পঠিয়াই দিম আপোনালোকৰ মোৰ চেনেলৰ এইটো লিংকটো দি দিম গতিকে আপুনি কওকচোন এতিয়া যিটো পূজা পাতিলে মোৰ অলপ দেৰিকে হ'ল যি সুজন ঘৰুৱা মানে এইটো আচল মানে এইটো উৎসৱ বুলি নকয় এইটো ঘৰুৱা এটা পূজা হয় এইটো মানে চুজুন মানে আমাৰ কি মানে গোটেই সামৰি ঘৰুৱা বছৰেকত বুলি নহয় আমি 3 বছৰ মূৰে কৰিব পাৰে যোনে মানে অলপ ধনী দুখীয়া মানুহৰ মানে প্ৰত্যেক বছৰ কৰে আমাৰ নিচিনা মানে মধ্যবৃত্তি মানুহকেইটাকে মানে 3 বছৰ 4 বছৰ মূৰে মূৰে মানে আমি এবাৰ কৰোঁ আৰু চুজুন মানে এবাৰ কৰে ন হয়
3-4 বছৰমান যেনেকৈ আপোনালোকৰ এই মানুহবিলাকে কোনোবাই ভাগৱত পাঠ পঢ়ে কেইবছৰমান মূৰত তেনেকৈ ঠিক ধৰণৰ আপোনালোকৰ উৎসৱটো এই আমাৰ কাৰ্বি যুৱক এজন মানে সতেজ যুৱক তেওঁ আমাক ইয়াৰ বিষয়ে ক'লে আৰু মোৰ ভাল লাগিল এওঁকো পাই পেলাই এতিয়া আৰু অনাগত ভৱিষ্যত যাতে আকৌ ভাল ধৰণে সকলোৱে মংগল হওক তাৰে কামনা কৰি সকলোকে কাৰ্ডম জনালোঁ ঠিক আছে এতিয়া মই অসম অৰুণাচল সীমান্তৰ ভীমাজুলি গাঁৱত আহিলোঁ আৰু ইয়াত চৰক পূজা খালোঁ আৰু কাৰ্বি ভাষাত চুজুন পূজা বুলি কয় ইয়াত মহিলাসকলক পাইছোঁ মহিলাসকলে ধুনীয়াকৈ আহাৰ খাই আছে চুজুন পূজাৰ আৰু মহিলাসকলে সঁচাকৈ বৰ ধুনীয়াকৈ খাই আছে আৰু তেওঁলোকক বিলনীয়াই বিলৈ আছে আপুনি বিলোৱা কি নাম সীতাপূৰ্তি ক্ৰপি ক্ৰপি এই সীতা ক্ৰপিয়ে ধুনীয়াকৈ বিতৰণ কৰি আছে আৰু আপোনালোকে সকলোৱে চাওক মই এই মহিলাসকলক দেখাইছোঁ তাৰে ভিতৰতে মই এগৰাকী মহিলাক সুধিব পাৰোঁ মই এইফালে যাব পাৰোঁ নে অকণমান এই এগৰাকী মহিলাক মই তাৰে সুধিম আৰু এই খাই আছে তেওঁলোকে কওকচোন আপুনি এই পূজাত কেনেকৈ থাকিলে আপুনি কওক একো নহয় কওক কওক কাৰ্বিতে কওক সুজুন পূজাত আপোনালোকে কি দেখিলে কি দেখিলে আপোনালোকে তেখেতসকলে ক'বলৈ অলপ হেৰি কৰিছে এই মহিলাসকলক পাই মোৰ সঁচাকৈ ভাল লাগিছে এই গোটেইখিনি মহিলা আৰু কওকচোন এই পূজাৰ বিষয়ে একাষাৰ কওক কওকচোন কওক একাষাৰ কওক বহি কওক হয় কওকচোন ক'ব এখেতে কওক সুজনৰ ভাত খাই আছে এয়া তেখেতে কৈছে সুজনৰ ভাত খাই আছে আৰু সঁচাকৈ অসমীয়া জাতিৰ অসমীয়া সমাজৰ কাৰ্বি জনগোষ্ঠীৰ এই উৎসৱটো আপোনালোকে সকলোৱে চাওক এই উৎসৱত গোটেই মহিলাসকল লগ লাগি তেওঁলোকে সকলোৱে খাই আছে অথনিও মই দেখাইছোঁ আপোনালোকক খাই আছে আৰু এই অসমীয়া জাতিৰ পৰম্পৰা কওকচোন কওক একাষাৰ হয় কওকচোন এতিয়া আপোনালোকে এই উৎসৱটো আজি আহিছে আপুনি কেনেকুৱা অনুভৱ কৰিছে আপোনাৰ মনটো কেনেকুৱা লাগিছে ভাল লাগিছে নহয় জানো তেওঁলোকে আৰু ডাঙৰ কথা হ'ল কি তেওঁলোকৰ প্ৰধান খাদ্য হ'ল গাহৰি আৰু এই গাহৰি তেওঁলোকক পৰিৱেশন কৰিছে আৰু কি আছিলে গাহৰিৰ লগত কি দিছিলে বুলি কৈছে গাহৰিৰ লগত কি দিছে বুলি কৈছিলে আপোনালোকে কি টেঙা দিছিলে গাছ টেঙা দিছে আৰু সঁচাকৈ বাঁহ টেঙাটো গাহৰিৰ লগত কিয় জানে তেওঁলোকে বৈজ্ঞানিক দৃষ্টিভংগীও জানে কাৰণ তাৰ তেলটো কাটি দিয়ে গতিকে তেওঁলোকৰ লগত ময়ো অলপ একেলগে বহিলোঁ আৰু যি নহওক তেওঁলোকৰ মই আপোনালোকৰ উৎসৱটো বহুত দূৰলৈকে পঠাই দিম ঠিক আছে মই